সুপাৰ 50 মিছনত 50জনকে ছাত্ৰ ছাত্ৰী পঠায় তেওঁলোকে ইমান হাইলাইট কৰি ফেলে ক'ব খুজিছে যে হাগ্ৰামা মহিলা বিদ্যালয় কৰা সুপাৰ 50 মিছনত টিউচন ফিজ 50জন ষ্টুডেণ্টৰ হাতত পৰা নাছিল কৰিছে SPM IAS একাডেমি কিমান 43 লাখ ফুডিং এণ্ড লজিং ষ্টুডেণ্টৰ হাতত পইচা পৰা নাই কৰিছে আপটাউন হস্পিটেল গুৱাহাটী प्रमोद बर'नि सुपार 50 मिशननि फरायसा फरायसुलिफोरनि थाखाय मावनाया हाग्रामा महिलारिनि मावनायजों रुजुजाया बे बाथ्राखौ बुंदों कमल आजादा सुपार 50 मिशनत বইনালৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কৰা নাই বুলি দেখাব খুজিছে কিন্তু আজি প্ৰমাণ হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হায়াৰ এডুকেশ্যনৰ কাৰণে কিমান টকা খৰচ কৰিছে তেওঁ ভিজনাৰী লিডাৰ হয় তেওঁ যিবিলাক ইনষ্টিটিউট বনাইছিল সেইবিলাকৰ কথা মই আজি ক'ব খোজা নাই কিন্তু যিটো কম্পেৰিজন তেওঁলোকে কৰিব খুজিছে এই কম্পেৰিজনতে আমি কথাখিনি কৈছোঁ কিন্তু কম্পেৰিজন কৰিব নালাগে কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত তুলনামূলকভাৱে বহুত ডাঙৰ কাম কৰি থৈ গৈছে हायार एडुकेशन सोलोंथाइ लानो थाखाय मोजां फरायसाफोरनो रांनि अनसुंथाइ होबोदोंमोन हाग्रामा महिलारिया जेरै दिल्ली पान्जाब हारियाना मुम्बाइ आरो भारतनि बायजो लन्डनावबो थांनो सोलोंथाइनि थाखाय रां अनसुंथाइ होनायनि फोरमाना नैबेनो नमस्कार বিগত কিছুদিন ধৰি UPPL দল তাৰ কৰ্মকৰ্তাসকলে এইটো চেষ্টা কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উচ্চ শিক্ষাৰ বাবে একো কৰা নাই আৰু ইন কম্পেৰিজন টু ডেট তেওঁলোকে দেখাব খুজিছে যে সুপাৰ 50 মিছন প্ৰমোদ বড়োই লঞ্চ কৰিছে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁৰ শাসনকালত উচ্চ শিক্ষাৰ বাবে BTCৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে হায়াৰ এডুকেশ্যনৰ বাবে কোনো ধৰণৰ কাম কৰা নাছিল এনে ধৰণৰ অপবাদ এটা তেওঁলোকে হাগ্ৰামা মহিলাৰীৰ প্ৰতি আনিব খুজিছে গতিকে আমি RTI কৰিছিলোঁ RTI এপ্লাই কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ উন্নয়ন BTCৰ উন্নয়নৰ বিশেষকৈ এডুকেশ্যন সেক্টৰত তেওঁ কি কাম কৰিছিল তাৰ তথ্য বিচাৰি এই চৰকাৰকে আমি RTI এপ্লিকেশ্যন কৰিছিলোঁ আৰু যিখিনি তথ্য পাইছোঁ এই তথ্যৰ আধাৰত আজি মই আপোনালোকক জনাব খোজো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ হায়াৰ এডুকেশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰি গৈছিল মই ইনষ্টিটিউটৰ কথা ক'ব খোজা নাই চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি CIT বড়োলেণ্ড ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কলেজ স্কুল এইবিলাকৰ উন্নয়নৰ কথা আজি ক'ব খোজা নাই কাৰণ তেওঁলোকে সুপাৰ 50 মিছনক আনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অপমান কৰিব খুজিছে এই সুপাৰ 50 মিছনৰ কম্পেৰিজনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেনেকুৱা কাম কৰিছিল সেইখিনিহে মই আজি উত্থাপন কৰিম আৰু তাৰ বাবে আজি মোৰ হাতত ভালেখিনি তথ্য আছে আৰু এইবিলাক বৰ্তমানৰ চৰকাৰে RTI যোগে দিয়া তথ্য আৰু আপোনালোকে শুনি আচৰিত হ'ব যে 2017 আৰু 18ৰ ডেটাখিনি আমি কম্পাইল কৰিছোঁ অন দ্য বেচিছ অফ দ্যাট কম্পাইলেশ্যন আমি কথাখিনি কম আৰু 2017-18ৰ কম্পাইলেশ্যন মতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই more than 312 ষ্টুডেণ্টছক ডাইৰেক্টলি বেনিফিট কৰিছিল যিসকলে হায়াৰ এডুকেশ্যন মানে PhD MBBS IIT IIM NEET NEET যিটো কয় এইবিলাকৰ বাবে ইভেন PhD in abroad in various subjects এইবিলাকৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গ্ৰান্টছ ইন এইড ফাইনেন্সিয়েল ছাপোৰ্ট প্ৰদান কৰিছিল more than 312 students benefited হৈছিল আৰু the amount was 4 crore 87 lakhs ভাবিছা সুপাৰ 50 মিছনত 50জনকে ছাত্ৰ ছাত্ৰী পঠায় তেওঁলোকে ইমান হাইলাইট কৰি ফেলে ক'ব খুজিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কৰা নাই কিন্তু হাগ্ৰামা মহিলাৰী তেওঁলোকৰ চৰকাৰে বৰ্তমান যে RTI তথ্য দিছে এই তথ্যৰ বেচিছত যেটো পাইছো আমি on the basis of the more than 312 student benefited by the scheme of Hagrama Mohilari directly benefited and the amount was above 4 crore 87 lakhs. মই আপোনাক কিছুমান তথ্য দেখুৱাম কাৰণ কিছুমানে অপপ্ৰচাৰ চলাই আছে আৰু খালি যদি মৌখিকভাৱে কোৱা হয় হয়তো মানি ল'ব নোৱাৰে এই তথ্যবিলাক মই আপোনালোকক দেখাম ইয়াতে MBBS ষ্টুডেণ্টছক 2017ত 28 numbers of students 28 2 lakh ke diya hoisil
আর টোটাল 56 lakhs দিয়া আছে ফর দ্য স্টাডি অফ MBBS। তার পিছত আপোনাৰ আৰু আছে আইআইটিৰ কাৰণে যেটো লিষ্ট চাব 2017 লিষ্ট 18 জনৰ মই কোনো ষ্টুডেণ্টৰ নাম নলম কিন্তু তেওঁলোকেও জানে 18 জন ষ্টুডেণ্টক 2 লাখকে দিয়া হৈছিল আপোনাৰ টোটাল 36 lakhs IIT পঢ়িবৰ কাৰণে IIT হায়দৰাবাদ IIT গুৱাহাটী IIT মাদুৰাই IIT ৰুৰকি IIT মাদ্ৰাজ IIT গুৱাহাটীৰ ভালেখিনি ছাত্ৰ ছাত্ৰীক দিয়া হৈছিল যিখিনি আমাৰ BTC অঞ্চলৰ ষ্টুডেণ্ট তো IIT পঢ়িবৰ কাৰণে দিছিল আজি সুপাৰ 50 মিছনৰ কথা কৈ আছে মই প্ৰশ্ন সুধো যে IITৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কাক কিমান ফাইনেন্সিয়েল এইড প্ৰদান কৰিলে দেখা PhD ষ্টুডেণ্ট যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিত PhD কৰি আছে উইদাউট ষ্টাইপেণ্ড PhD কৰিব নোৱাৰে উইদাউট ফাইনেন্সিয়েল এইড PhD কৰিব নোৱাৰে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত আজিৰ তাৰিখত PhD ষ্টুডেণ্টক কোনো ধৰণৰ ষ্টাইপেণ্ড প্ৰদান কৰা হোৱা নাই কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিজন PhD স্কলাৰক বড়োলেণ্ড ইউনিভাৰ্চিটিত 1 লাখ টকাকৈ প্ৰদান কৰিছিল সো এইখন এখন তথ্য আছে এই তথ্য অনুসৰি ষ্টুডেণ্টজনৰ নাম নলওঁ তেওঁ বায়োটেক ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি কলেজ লণ্ডনত তেওঁ কৰিব গৈছিল এব্ৰডত আৰু তেওঁ 5 লাখ টকা অনুদান হিচাপে দিয়া হৈছিল কম্পিউটাৰ এণ্ড সায়েন্স এণ্ড বিজনেছ এডমিনিষ্ট্ৰেশ্যন এব্ৰডত PhD কৰিব গৈছিল আমাৰ BTC অঞ্চলৰে ল'ৰা তেওঁ 5 লাখ টকা প্ৰদান কৰা হৈছিল যাতে বিদেশত তেওঁ PhD কৰিবৰ কাৰণে সক্ষম হয় মিউজিক ষ্টাডিৰ কাৰণে পুনৰাই 5 লাখ টকা এব্ৰডত PhD কৰিবৰ কাৰণে দিয়া হৈছিল এনেকৈ অজস্ৰ তথ্য এই গোটেইখিনি তথ্য আমাৰ হাতত আছে যদি কাৰোবাৰ প্ৰশ্ন আছে আহিব এই তথ্যখিনি আমি হস্তান্তৰ কৰিম এতিয়া প্ৰমোদ বড়োৰ সুপাৰ 50 মিছনৰ লগত মই অলপমান কথাটো ৰাখিব খুজিছো স্যাৰ ছাত্ৰ ছাত্ৰীক সহায় কৰিছে হায়াৰ এডুকেশ্যনৰ কাৰণে কোচিংৰ কাৰণে তাত আমাৰ ক'বলগীয়া একো নাই ভাল হৈছে চৰকাৰে সাহায্য প্ৰদান কৰিছে কিন্তু যেহেতু তেওঁলোকে নিজে সুপাৰ 50ৰ লগত কম্পেৰিজন কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক প্ৰবাদ কৰি আছে তো মই আচল তথ্যটো মই আপোনালোকক কওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে এই 4 কোটি 87 লাখ 4 crore and 87 lakhs টকা যে এই ছাত্ৰ ছাত্ৰীসকলৰ হায়াৰ এডুকেশ্যনৰ কাৰণে দিয়া হৈছিল দিছিল এটো গ্ৰান্টস ইন এইড হিচাপে দিয়া হৈছিল আৰু এই পইচাখিনি ডাইৰেক্টলি ষ্টুডেণ্ট বেনিফিচিয়াৰীৰ একাউণ্টত গৈছিল স্কুটিও দিছিল তেওঁ 88 নাম্বাৰছ অফ স্কুটি জাগে জাগে দিয়া নাছিল BPL ফ্যামিলিৰ ছাত্ৰ ছাত্ৰীক তেওঁ দিছিল আৰু এইবিলাক ডাইৰেক্টলি বেনিফিটেড ষ্টুডেণ্ট হৈছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সুপাৰ 50 মিছন কি হৈছে মই আপোনালোকক কওঁ আপোনালোকে আচৰিত হ'ব কোনো ধৰণৰ এনালাইসিস গভৰ্ণমেণ্ট মানি যেতিয়া কাৰোবাক দিয়া হয় এটো এনেইটো দিব নোৱাৰে যি উদ্দেশ্যতে দিয়া নহয় সুপাৰ 50 মিছনত টিউশন ফিজ 50 জন ষ্টুডেণ্টৰ হাতত পৰা নাছিল পৰিছে SPM IAS একাডেমি কিমান 43 lakhs ফুডিং এণ্ড লজিং ষ্টুডেণ্টৰ হাতত পইচা পৰা নাই পৰিছে আপটাউন হস্পিটেক গুৱাহাটী per student per month 9500 কে লোৱা হৈছে আৰু যেটো টিউশন ফিজ বুলি কৈছো per student per month 86000 কে লোৱা হৈছে বুজি পাইছেনে কথাটো অনুৰা বয়জ PG 39 জন ষ্টুডেণ্ট বয়জ ষ্টুডেণ্ট আছিল per month per student 11800 rupees আৰু এই PG 23 lakhs টকা দিয়া হৈছে এটো হল সুপাৰ 50 সিভিল সার্ভিস আৰু এটা চালে তো আপোনালোকে আচৰিতে হ'ব টিউশন ফিজ বাজিৰাও এণ্ড ৰেড্ডি ইনষ্টিটিউট চাওক দেই সুপাৰ 50 মিছনত ছাত্ৰ ছাত্ৰী গৈছে তেওঁলোকৰ ভৱিষ্যত ভাল হয় আমি এনালাইসিস কৰা নাই যে কিমানজন পাস হল কিমানজন ফেইল হল এইবিলাক কথা আমি ক'ব যোৱা নাই যি কৰিছে ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে হৈছে কৰক কিন্তু পইচা ষ্টুডেণ্টে পোৱা নাই কোনে পাইছে বাজিৰাও এণ্ড ৰেড্ডি ইনষ্টিটিউট পাৰ ষ্টুডেণ্ট পাৰ মান্থ টিউশন ফিজ কিমান জানে শুনিলে আচৰিত হ'ব 1,98,000 আৰু টোটেল এমাউণ্ট কিমান পাইছে জানে বাজিৰাও ইনষ্টিটিউট 99,25,000 মানে প্ৰায় 1 কোটি টকা বাজিৰাও ইনষ্টিটিউটক দিয়া হৈছে
শ্রেয়া পিজি সার্ভিস পার স্টুডেন্ট, একটু গার্লস পার স্টুডেন্ট পার মান্থ 16,000 দিয়া হয়েছে পয়সা, 16,000 দিয়া হয়েছে। বয়েজ সহেনি নিবাস নিউ দিল্লী পার স্টুডেন্ট পার মান্থ 16,000 দিয়া হয়েছে। কিমান টকা দিয়েছে? 30 লাখ। তো এনে ধৰণে দিয়া হৈছে আৰু গোটেই তথ্য আমাৰ হাতত আছে, এয়া লাগিলেও আপোনালোকে পাব। তো কথাটো হ'ল এনেকুৱা, চাওক আমি সুপাৰ 50 মিছনক কম্পেয়াৰ কৰিব খোজা নাই, কিন্তু UPPL দলৰ কৰ্মকৰ্তাসকলে সুপাৰ 50 মিছনক গইনালৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কৰা নাই বুলি দেখাব খুজিছে, কিন্তু আজি প্ৰমাণ হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হায়াৰ এডুকেশ্যনৰ কাৰণে কিমান টকা খৰচ কৰিছিল। তেওঁ ভিজনাৰী লিডাৰ হয়, তেওঁ যিবিলাক ইনষ্টিটিউট বনাইছিল সেইবিলাকৰ কথা মই আজি ক'ব খোজা নাই, কিন্তু যিটো কম্পেৰিজন তেওঁলোকে কৰিব খুজিছে এই কম্পেৰিজনতে আমি কথাখিনি কৈছোঁ। এইখিনি তথ্যৰ আধাৰত আপোনালোকে মানি ল'বলৈ বাধ্য হ'ব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ভিজনাৰী লিডাৰ, আৰু এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে তেখেতে বহুত কৰি থৈ গৈছে। সেয়া লগা হ'লে CIT হওক, বড়োলেণ্ড ইউনিভাৰ্চিটি হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, এইবিলাক কথা আমি নকওঁৱে আজিৰ তাৰিখত, আজিৰ প্ৰেছ মিটত নকওঁ, কিন্তু হায়াৰ এডুকেশ্যনৰ কাৰণে গ্ৰাণ্টছ ইন এইড হিচাপে তেওঁ ডাইৰেক্টলি ষ্টুডেণ্ট বেনিফিচিয়াৰীক যিমান টকা দিছে আজিলৈকে কোনো দিব পৰা নাই। প্ৰমোদ বড়োৱে আজিৰ তাৰিখত 1 টকা দিয়া নাই। যিখিনি দিছে সেইখিনি কোনোবা ইনষ্টিটিউটক দিছে, কোনোবা এণ্টাৰপ্ৰাইজক দিছে, কোনোবা হোষ্টেলক দিছে। তাৰ ছাকচেছ ৰেটো আমি ওলাব নাযাওঁ, ছাকচেছ হওক, আমাৰ ল'ৰা ছোৱালী উন্নত হওক, আমাৰ তাতে ক'বলগীয়া একো নাই, কিন্তু কম্পেৰিজন কৰিব নালাগে, কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত তুলনামূলকভাৱে বহুত ডাঙৰ ডাঙৰ কাম কৰি থৈ গৈছে, আৰু তেওঁ যি ধৰণৰ ভিজনাৰী লিডাৰ তেওঁ কৰিবই, আৰু ভৱিষ্যতেও কৰাৰ বহুত প্লেন আছে। গতিকে আপোনালোকে আজি যিখিনি তথ্য মই আজি আপোনালোকৰ আগত ক'লোঁ, ইয়াৰ বেচিছত যদি আপোনালোকৰ কিবা প্ৰশ্ন কৰিব লগা আছে কৰিব, এই তথ্যবিলাক আমি আপোনালোকৰ হাতত প্ৰদান কৰি দিম। ধন্যবাদ।